নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ ভালে আছে। বন্ধুসকল, SSC GDৰ এটা ডাঙৰ আপডেট আহিছে। SSC GD এক্সাম দিয়াসকলে আকৌ ৰি-এক্সাম দিব লাগিব নেকি? যোৱাকালি এখন নটিচ আহিছে যে যিবোৰ SSC GDৰ এক্সাম হৈ গৈছে, এতিয়া আকৌ ৰি-এক্সাম হ'ব বুলি নটিচ এখন আহিছে। কোনে কোনে ৰি-এক্সাম দিব লাগিব, কোনে কোনে দিব নালাগে, সকলো কৈ আছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টি শেষলৈ চাব। ভাল লাগিলে ভিডিঅ'টিত লাইক এটাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। 20 ফেব্ৰুৱাৰীৰ পৰা 7 মাৰ্চলৈকে SSC GD এক্সাম হৈছিলে। তাৰে কিছুমান শিফ্ট টেকনিকেল প্ৰব্লেম হৈছিলে। আমাৰ নৰ্থ ইষ্টৰ অকল ডিব্ৰুগড় আৰু ইটানগৰ কিছু প্ৰব্লেম হৈছিল। যদি ডিব্ৰুগড় কেণ্ডিডেটবিলাকে 6/3/2023 তাৰিখে ছেকেণ্ড শিফ্টত এক্সাম দিছিল, তেনেহ'লে আপোনালোকে আকৌ এক্সাম দিব লাগিব। 30 মাৰ্চ তাৰিখে ৰি-এক্সাম দিব লাগিব। আৰু নাহৰলগুণত যিখিনি কেণ্ডিডেটে 6/3/2023 তাৰিখে এক্সাম দিছিল, সেইসকলেও এক্সাম দিব লাগিব 30 মাৰ্চ তাৰিখে। বন্ধুসকল, আজি ভিডিঅ'টি ইমানেই। যদি ভিডিঅ'টি চাই ভাল পালে, তেনেহ'লে ভিডিঅ'টিত লাইক এটাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।